নমস্কাৰ, ICDS জিন্দাবাদ, সমাজ কল্যাণ জিন্দাবাদ। মই মনুদেৱে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেইদিনমানৰ আগতে এটা ভাল খবৰ আপোনালোকে নিশ্চয় শুনিছে চাগে। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে আশা আৰু অংগনবাড়ী কৰ্মীক মাহিলী 15,000 টকা দৰমহা দিব। কিমান দূৰ সঁচা, যিহেতু কেন্দ্ৰীয় চৰকাৰে কৈছে যেতিয়া, বা কেন্দ্ৰীয় চৰকাৰৰ অমিত শ্বাহ ডাঙৰীয়া কৈছে যেতিয়া, এইটো হোৱাৰ এটা সম্ভাৱনা, মই মানে আশাৰ ৰেঙনি এটা দেখিছোঁ। বহুত দিনৰ দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত, আন্দোলনটো এতিয়া অন্ত ঘোষণা হোৱা নাই, সঁচাকৈ আমি এটা মাননি পাম নেকি। মানে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 2-3 দিনমানৰ আগতে এষাৰ কথা কৈছিল, আপোনালোকে চাগে শুনিছে বা চাইছে নিউজটো। তেখেতে কৈছিল ৰান্ধনী কৰ্মী, আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীয়ে অৰুণোদয় নাপায়। কিন্তু ইতিমধ্যে আজি 3-4 মাহমানৰ আগত আমাৰ অৰুণোদয়ৰ কাৰণে ফৰ্ম জমা লৈছিলে বা ৰেচন কাৰ্ড জমা লৈছিলে আমাক অৰুণোদয় দিবলৈ। কিন্তু এতিয়া মাননীয় অসমৰ মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়া মহোদয় যিহেতু কৈছে যে আমি চৰকাৰী মানুহ, মনটো ভাল লাগিছে। অন্ততঃ মাননীটো বৃদ্ধি নকৰিলেও বা আমাক অৱহেলা দৃষ্টি চালেও এটা এষাৰ কথা তেওঁৰ মুখৰ পৰা ওলাইছে যে আমি চৰকাৰী মানুহ, মনটো ভাল লাগিছে। আৰু তেখেতে কৈছে যে ফেব্ৰুৱাৰী মাহত যিহেতু বাজেট অধিৱেশন হ'ব, এই বাজেটত আমাক এটা কিবা ধৰা সিদ্ধান্ত বিত্ত বৈঠক কিবা এটা কৈছিল, নামটো সবিশেষ মই নামটো আপোনালোকৰ আগত ক'ব নোৱাৰিলোঁ। কৈছে যে তাত দৰমহা মানে কি, মাননি দৰমহা বুলি ক'বলৈ আমাৰ বেয়া লাগে, আমি দৰমহা নাপাওঁ। কাৰণ দৈনিক হাজিৰা কৰা একোগৰাকী মানুহে 400 টকা 500 টকা দিনে হাজিৰা পায়, কিন্তু আমি পাওঁ কিমান 200 টকা। গতিকে দৰমহা বুলি ক'বলৈ আমাৰ বেয়া লাগে। আৰু মানে কি হ'ল, আমি ইফালেও হাজিৰা কৰিবও নোৱাৰা হ'লোঁ, আৰু ইফালে আমি আমাৰ কামত বিজি হৈ থকাৰ কাৰণে আমি বেলেগ কামো কৰিবলৈ নোৱাৰা হ'লোঁ। মানে কি, আমাৰ অৱস্থাটো বিশেষকৈ বহুত শোচনীয় হৈ পৰিছে। সেইকাৰণে মন্ত্ৰী মহোদয়ে কৈছে, যিহেতু আশা এটা ৰেঙনি আমি দেখা পাইছোঁ। মন্ত্ৰী মহোদয়ে কি কৈছে সংবাদমেলত বা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আপোনালোকে এবাৰ চাই লওক। আৰু অমিত শ্বাহ ডাঙৰীয়াই কি কৈছিলে বা আপোনালোকে শুনি লওক। হ'লেও মনটো অলপ ভাল লাগিছে। আমাৰ ৰিটায়াৰ্ড হ'বলৈ আৰু বেছি দিন নাই চাগে, বেছি বছৰ নাই। গতিকে এইখিনি কথা যদি আমি সঁচাই পাওঁ, আমাৰ মনটো নিশ্চয় ভাল লাগিব। নতুন বছৰ শুভেচ্ছা থাকিল। নতুন বছৰত যাতে আমি নতুন কাম কৰিবলৈ পাওঁ বা নতুন আমি এটা প্ৰেৰণা পাওঁ, আমাৰ অৰ্থনৈতিকভাৱে আমি সবল হওঁ, তাৰে কামনা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া কি কৈছিল। নমস্কাৰ। মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে। আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম।